কাৰণেহে প্ৰত্যেকবাৰে এমপি হয় কাজিয়া পেচাল লগাই বড়ো অবড়ো বুলি কোনো সাবজেক্টে নাই হাগ্ৰামা মহিলাৰী বড়োৰো লিডাৰ অবড়োৰো লিডাৰ এইটো কোনো সাবজেক্টে পৃথিৱীত নাই এটা নোহোৱা সাবজেক্ট এটা কি আমাৰ এলপি স্কুলত ফিজিক্স কেমিষ্ট্ৰি নাই এটা নিজে নিজে এটা সাবজেক্ট উলিয়াই ললে সাবজেক্ট হ'ব নেকি মোক কওকচোন এটা মই আমাৰ বিটিচিৰ যুৱ বন্ধুসকলক অনুৰোধ কৰিম যে আমি অবড়ো নহয় নেকি আমিতো অবড়ো আমি বড়ো কাৰণ অসমত বড়ো অবড়ো মিলি থাকিলেহে অসমীয়া জাতিটো থাকিব কাজিয়া কৰি থাকিলে আপোনালোকে যদি সদায় কয় মই অবড়ো তেতিয়া বড়োবিলাকে কি ভাবিব তাৰমানে এইটো এটা বেলেগ জাতি আকৌ বড়ো কৈ থাকিলে অবড়োবিলাকে ভাবিব এইটো এটা বেলেগ জাতি কিন্তু আমি যদি বিটিচি বাসী বুলি কওঁ আমাৰতো বড়ো অবড়ো একো নাই সকলো শান্তি সুখ সকলো ফূৰ্তিত আছো এইবিলাক যে লোকসভা ইলেকশ্যন আহিলে কাজিয়াবিলাক ওলাই আগত কিয় নোলায় আগততো সব হাগ্ৰামাৰ ঘৰত সব চন্দন ব্ৰহ্মৰ লগত সব আমি মিলা প্ৰীতিত থাকো বিহু হল চন্দন ব্ৰহ্ম আহি গল অনুষ্ঠান হল চন্দন ব্ৰহ্ম আহিলে হাগ্ৰামা মহিলাৰী আহিলে তেতিয়া নৱশৰণীয়া বোলা বস্তুটো ক'ত থাকে তেতিয়া মিউজিয়ামতো বিচাৰি নাপায় পায় নেকি কোনোবাই এতিয়া আমাক লাগে ট্ৰাইবেল হ'ব লাগে ৰাজবংশী ট্ৰাইবেল ষ্টেটাছ কি নৱশৰণীয়ে দিব পাৰিব নেকি মোক কওকচোন আমাৰ হিতেশ বাই তাতে ঘৰ আছে মই হিতেশ বাই সোধো যে যদি ৰাজ্যসভা লোকসভাত নৰেন্দ্ৰ মোদীয়ে যদি বিলটো নানে নৱশৰণীয়ে কিবা ট্ৰাইবেল কাবাক দিব পাৰিব নেকি মোক কওকচোন পাৰিব নেকি এলপি স্কুলত পঢ়া ল'ৰাই জানে এজন এমপি ই কথাই ক'ব নোৱাৰে 1 মিনিট সংসদত আকৌ সি বোলে ট্ৰাইবেল কৰি দিব মানুহক এনেকে গছত গৰু উঠা কথা যদি মানুহক কয় তে মানুহৰ কিবা মানে এইটো কিবা অদ্ভুত কথা মই এইকেইদিন টিভিত শুনি আছো মই ৰাজবংশী ট্ৰাইবেল দিম আৰে বাবা তুমি কেনেকে দিবা তোমাৰ দিল্লীতে চৰকাৰ আছে নে দিছপুৰতে চৰকাৰ আছে নে লগত দুটা এমএলএ আছে নে দুটা এমপি আছে ট্ৰাইবেল দিব লাগিব বিটিচিয়ে ক্লিয়াৰেন্স দিব লাগিব বিটিচিয়ে ক্লিয়াৰেন্স দিলে ৰাজবংশী ট্ৰাইবেল দিব লাগিব নৰেন্দ্ৰ মোদীয়ে ট্ৰাইবেল দিব লাগিব ৰাজ্যসভাত বিল আনিলে তাৰ পিছত বড়োসকলেও যাতে কষ্ট নাপায় আৰু নতুনকৈ হ'বলগীয়া ট্ৰাইবেল মানুহখিনিও যাতে কষ্ট নাপায় তাৰ কাৰণে অসমত আমি আলোচনা কৰিলো গ্ৰুপ অফ মিনিষ্টাৰ কৰিলো সিদ্ধান্ত হৈ গ'ল যে আমাৰ বৰ্তমানৰ জনজাতিখিনিয়ে যোনে আজিৰ দিনত 10% ৰিজাৰ্ভেশ্যন পাই আছিলে তেওঁলোকক বাকি থকা 50%ৰ আৰু 1.5% আমি বঢ়াই দিম 11.5% কৰি দিম আৰু কোচ ৰাজবংশী আহোম চুতীয়া মৰাণৰ কাৰণে 20% সুকীয়া আমি ৰিজাৰ্ভেশ্যন কৰি দিম আমাৰ সব সিদ্ধান্ত হৈ গ'ল এতিয়া মোদী ডাঙৰীয়া আহিব লাগে ৰাজ্যসভাত বিলখন লৈ যাব লাগে সকলোৱে সুখে শান্তিত বড়ো জনজাতীয় হৈ থাকিব লাগে ৰাভাও জনজাতীয় হৈ থাকিব লাগে আৰু তেওঁলোকৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ আমাৰ ৰাজবংশী সকলো জনজাতীয়কৰণ হ'ব লাগে এটা গ্ৰুপ অফ মিনিষ্টাৰ কি নৱশৰণীয়া মন্ত্ৰী নেকি মোক কওকচোন কেনেকে তেওঁ ট্ৰাইবেল কৰিব আজি নৱশৰণীয়া কি প্ৰধানমন্ত্ৰী হ'ব নেকি ইলেকশ্যনৰ পিছত তেওঁ কেনেকে ট্ৰাইবেল কৰিব কিবা যদি লাগে এটোতো মোদী ডাঙৰীয়াৰ পৰাই ওলাব লাগিব হয় নহয় বৰটোতো শিৱ বাবাই দিব লাগিব হয় নহয় বেলেগৰ পৰাতো বৰ লৈ লাভ নাই আমি যদি নুবুজো যে নৱশৰণীয়ে আমাক নিৰাপত্তা দিব ইনা মোৰ আগত থিয় হ'লে নিজৰ নিৰাপত্তাটো আছে নাই প্ৰথম এইটো সোধে দাদা মোৰ সিকিউৰিটিবিলাক ঠিক আছেতো নিজৰ সিকিউৰিটিবিলাকৰ কাৰণে অসম চৰকাৰৰ পৰা ল'ব লাগে আকৌ কেনেকে ৰাইজক সিকিউৰিটি দিব তাৰ কি প্ৰাইভেট আৰ্মি আছে নেকি তাৰ কি কিবা গুণ্ডা বাহিনী আছে নেকি যে মই সিকিউৰিটি দিম আমি কি ইমান দুৰ্বল নেকি যে নৱশৰণীয়ে আমাক সিকিউৰিটি দিব লাগে কি আমাৰ চৰকাৰ নাই আমাৰ কি পুলিচ নাই আৰ্মি নাই এইবিলাক অলাগতিয়াল কথা কৈ বিটিচি পৰিৱেশটো বেয়া কৰি দিয়ে যেনে তেনে ৰাস্তা ঘাট হয় স্কুল কলেজ হয় যেনে তেনে মেডিকেল কলেজ হয় বড়ো অবড়োৰ মাজত সম্প্ৰীতি হয় ভুটুম কৰি কবাৰ পৰা নৱশৰণী আহি কয় অবড়ো লাগি গ'ল আকৌ লেঠা কষ্ট কৰি আমি সব ঠিক ঠাক কৰোঁ যে বড়োসকলকো আমি সন্মত কৰাইছোঁ যে ভাই ৰাজবংশীসকলক ট্ৰাইবেল দিব লাগিব তেওঁলোক ইমান কষ্টত আছে ৰাজবংশীসকলেও কয় ঠিক আছে আমাক ট্ৰাইবেল দিয়ক বড়োসকলক কষ্ট নিদিয়াকৈ দিয়ক আমি মিলা মিছা কৰাওঁ
দৰা কইনাক যেনে তেনে আনি ল'ৰা ছোৱালীক বিয়া ঘৰত বহাও, নৱসৰণী আহি বিয়াখন প্ৰত্যেকবাৰে ভাঙি দিয়ে। হয়নে? হয় নহয় কওকচোন? যেনে তেনে সকলোকে বুজাই, ভাই বড়ো নাই, অনাবড়ো নাই, আমি সকলো BTC বাসী একেলগে আহক, একেখন থালতে ভাত খাওঁ, একেলগে হিন্দু মুছলমান আমি নিজৰ দুখ ভাগৰ চব আমি একেলগে কথা পাতি ঠিক কৰোঁ। হয় 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 হয়, এই 99ৰ দৰে লুডু খেলত ক'ৰবাৰ পৰা নৱসৰণী আহি ফুটুং কৰি পৰি গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। এইটো কি মাল ভগৱানে জন্ম দিলে অকল তেওঁলোকে জানে। খালি নিজে MP হ'বৰ কাৰণে এই ছাবজেক্টটো উলিয়াই ৰাখে। তেনেকুৱা হ'লেতো ময়ো আহিব পাৰোঁ, ময়ো BTCত আহি ক'ব পাৰোঁ, ভাই আমি অনাবড়ো মানুহ, বড়োবিলাক বেয়া মানুহ, আমাক ভোট দিয়ক বুলি বিজেপি আৰম্ভ কৰিব পাৰে। ফণীদা বহি আছে, ফণীদাও BTCত সোমাই ক'ব পাৰে যে মই কোচ ৰাজবংশী, মই নেতা, আমাক ভোট লাগে, AGPক ভোট লাগে, গতিকে আমাক ভোট দিয়ক, বড়োসকলক দিব নালাগে। কালি হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্মই আহি ক'ব, ভাই মই বড়ো, মোক ভোট দিয়ক। আজি গৈ দুধনৈত ক'ব, গোলাঘাটত ক'ব, জোনাইত ক'ব। কিন্তু আমি AGP, BJP, BPF, আমি তিনিওটা পাৰ্টি লগ লাগি অসমখন গঢ়িব খুজিছোঁ, যাতে কোনেও বড়ো, অনাবড়ো, হিন্দু, মুছলমান এই কথাবিলাক নাথাকে। সেইকাৰণে আজি এইখন মঞ্চত দেখিছে, ফণীদাও ইয়াতে আছে, কেশৱদাও ইয়াত আছে, চন্দন ব্ৰহ্মও ইয়াত আছে, ময়ো ইয়াত আছোঁ, যাতে অসমত নিৰাপত্তাৰ কথা প্ৰশ্নই আহিব নোৱাৰে। সকলো একেলগে থাকিলে, একেখন ঘৰতে যদি বাপেকৰ তলত 5টা ভায়েক থাকে, কাজিয়া কৰিব লাগিব মোক কওকচোন? নৰেন্দ্ৰ মোদী দেউতা, BJP, AGP, BPF আমি একেলগে আছোঁ, ইয়াত আৰু ক'ৰ পৰা কাজিয়াৰ চান্সটো ক'ত? ক'ৰবাত কাজিয়া হৈছে নেকি যোৱা 4 বছৰ? এনেইতো ক'লে নহ'ব নহয়, অসত্য কথা ক'লে হ'ব নেকি? আজি মুছলমান সমাজক নিৰাপত্তা আটাইতকৈ কোনে দিছে? হাগ্ৰামা মহিলাৰী দিছে, হয় নহয়? আপোনালোকে কওক, আজি যেতিয়াই কংগ্ৰেছ থাকে, কোকৰাঝাৰত যে সদায় কমিউনেল ক্লেছ লাগে, আজি BJP আৰু BPF থকাৰ পিছত আজিলৈকে ক'ৰবাত পাথৰ এটাও কিয় পৰা নাই? কাৰোতো পাথৰ এটাও পৰা নাই। কিহৰ কাৰণে? যে আমি অন্তৰৰ পৰা মানুহৰ মিলা মিছা বিচাৰোঁ, ভোটৰ কাৰণে নহয়। সেইকাৰণে মই আমাৰ ৰাজবংশী ভাই ভনীসকলক আৰু আমাৰ সকলো অনাবড়ো ৰাইজক মই অনুৰোধ কৰিম যে এই অনাবড়ো ছাবজেক্টটো বাদ দি দিয়ক। BTC বাসী হওক, অসমবাসী হওক, কোনো প্ৰব্লেম নাই। তেতিয়া দেখিব আমি সকলো আগুৱাই গৈ থাকিম। নৱসৰণীয়াৰ নিজৰ চিকিউৰিটিৰ কাৰণে, নিজৰ নিৰাপত্তাৰ কাৰণে তেওঁ এই অনাবড়ো ছাবজেক্টটো বাহিৰ কৰিলে। এই অনাবড়ো কিতাপখন আপোনালোকে বন্ধ কৰি দিব। আৰু মই গেৰেণ্টি লৈছোঁ, এইখন কিতাপ বন্ধ কৰাৰ পিছত অনাবড়ো ৰাইজ বুলি আমি যাক কওঁ, তেওঁলোকৰ আগতকৈ বেছি উন্নতি হ'ব। সেই গেৰেণ্টি মই একেবাৰে 100% গেৰেণ্টি লৈ মই কথা ক'ব পাৰোঁ। সেইকাৰণে ৰাইজ আমি আছোঁ, AGP আছে, BJP আছে, BPF আছে, একেলগে আছোঁ।